হেল্ল' এভৰিৱান, মই প্ৰবীৰ আৰু আপোনালোকে চাই আছে অসমৰ জীয়ৰী গাঁৱলীয়া ছোৱালীৰ ইউটিউব চেনেল। আমি গৈ আছোঁ আজি নেহেৰুবালিলৈ। আজি হৈছে বিহু আৰু আমাৰ খুচিয়ে তাতে প্ৰগ্ৰাম কৰিব, সেইবাবে আমি আহি আছোঁ। আমি পিছে টমটমতে আহিছোঁ, নগাঁৱলৈকে এইখনতে যাম। এইফালে আকৌ আমি আহি পাই গ'লোহি নগাঁও। আমাৰ খুচিহঁতৰ ডেন্সৰ গ্ৰুপটোক ইয়াতে নাচিবলৈ বাবে নিমন্ত্ৰণ দিয়া হৈছিল আৰু সেইবাবেহে আমি আহি আছোঁ। আজি যিহেতু বিহু হয় আৰু নগাঁৱত মন্দিৰে বহুত ভিৰ লাগি আছে, তাকে আপোনালোকক অকণমান দেখাই দিলোঁ। আমাৰ খুচিক দেখিবলৈ কেনেকুৱা লাগিছে প্লিজ এটা কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আমি আহি মেলা পাই গ'লোহি। যেতিয়া মোৰ দেউতা জীয়াই আছিলে তেতিয়া আমি এই মেলাখনলৈ সদায় আহোঁ, প্ৰত্যেক দিনাই আহোঁ আৰু আমাৰ দেউতা প্ৰত্যেক দিনাই ইয়াতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইয়াতে থাকে। তেতিয়া এই মেলাখন বহুত ভাল লাগে। ইয়াতে আতচবাজি কৰা হয়, বহুত মানুহ সেই আতচবাজি চাবলৈকে ইয়ালৈ আহে আৰু আগতে ইয়াত এখন গাঁও বনোৱা হয় আৰু সেই গাঁওখনত প্ৰত্যেকটো ঘৰতে বেলেগ বেলেগ এটা থিম লৈ পিনি বনোৱা হয়। মানে এখন ঘৰত যদি এজন মানুহে খেতি কৰি আছে, আনখন ঘৰত আকৌ এজনী মাইকী মানুহে গাখীৰ খাই থকা, আকৌ এখন ঘৰত পিঠা পনা খুন্দি থকা, এখন ঘৰত আকৌ খেৰেৰে দি পেলাই ঘৰৰ মুধচখন এনেকৈ চাই থকা, সেইবোৰ মানে দেখুৱায় আৰু আগতে আচলি একদম খেতি কৰাত আচলি বস্তু ৰুই দিয়ে, ভাল লাগে আগতে চাবলৈ। এতিয়া পিছে ইমান বেছিকৈ বনোৱা নাই। আগতে আকৌ এই পেণ্ডেলটো কংগ্ৰেছৰ দিনত সেউজীয়া, বগা আৰু কমলা কালাৰৰ বনোৱা হয়। এইবাৰ পিছে বিজেপি থিমত বনাইছে নহয়নে? আপোনালোকে বাৰু এই মেলাখন চাবলৈ গৈছিলে নে নাই কমেণ্ট কৰি জনাব। আগতে ইয়াৰ চাৰিওকাষেহে দোকানবোৰ দিয়া হয় আৰু মাজৰখিনি খালী হৈ থাকে। এইবাৰ পিছে একদম অচিদিলকৈ বনাইছে। এইবাৰেই নহয়, ইয়াৰ আগতেও সেনেকৈয়ে বনোৱা হৈছে। আগতে ইয়াতে খাদ্য দোকানবোৰ বেছিকৈ আছিলে, গাহৰি মাংস পোৰা বা এনেকুৱা বিভিন্ন ধৰণৰ পোৰা বস্তু থকা দোকান। এইবাৰ পিছে অহা নাই। এতিয়া আমি আহি গ'লোঁ পিছফালে। খুচিহঁতে যিহেতু নাচিব আৰু আমি গ্ৰীণ ৰুমলৈ আহিছোঁ, তাতে আমি তাহাঁতক অকণমান ৰেডি কৰিম আৰু এইফালে সকলো অলপ ব্যস্ত হৈ আছে, কি কৰোঁ কি মেলোঁ বুলি। এইফালে মই অকণমান মোক নিজকে ভিডিঅ' কৰি ল'লোঁ। এইফালে আকৌ আমাৰ খুচিহঁতৰ মিছ আহি পাই গ'ল আৰু এতিয়া চবেই ফটো উঠি আছে। ফটোখন লাগিবই আৰু নহয়নে? এইফালে মোক আকৌ মামীয়ে অকণমান ধুনীয়াকৈ ভিডিঅ' কৰি দিছে দেই। মই বহি আছোঁ যে মামীয়ে অকণমান মোক ভিডিঅ' কৰি দিছে। সেইকাৰণে আজি এইকেইজনী ছোৱালীহঁতে খুচিহঁতে ডেন্সৰ প্ৰগ্ৰাম কৰিব আৰু আমাৰ খুচিহঁতে আজি মঞ্চ মুকলি কৰিব। আজি পিছে বিহু হয় আৰু সেইবাবে আজি অকল দুটাই প্ৰগ্ৰাম আছিলে, আমাৰ খুচিহঁতে আৰু এটা বেলেগ গ্ৰুপে নাচিব আৰু তাৰ পাছতে আমি আজি টিভিত দেখি থকা ব্যক্তি এজনক দেখিলোঁ, মানে দেৱজিৎ মজুমদাৰ ছাৰক দেখিলোঁ আৰু তেওঁৰ লগত ফটো উঠিলোঁ দেই। আপোনালোকৰ ফটোখন বাৰু পিছতকৈ শ্বেয়াৰ কৰিম। এইফালে আমাৰ খুচিহঁতে এতিয়া নাচিবলৈ লৈছে আৰু আমাৰ খুচিয়ে বৰ ধুনীয়াকৈ নাচিব জানে। খুচিয়ে নহয়, খুচিৰ লগত সকলোৱে বহুত ধুনীয়াকৈ নাচে। আহিছে নাহিলে আৰু আমাৰ খুচিৰ হৈছে এইটো ছেকেণ্ড লুক আৰু খুচিয়ে যে মূৰত মাৰিছে এইটো দেখিছে, এইটো হৈছে বইলা পাখি। আমাৰ মানে এতিয়া খুচিয়ে 7 ভনী গানটোত নাচিব, সেইবাবে এনেকৈ ৰেডি কৰা হৈছে আৰু 7খন ৰাজ্যৰ 7খনৰে যি পিন্ধা হয় সেয়া পিন্ধি এওঁলোকে নাচিব। মানে বিহু দিন যদিও দেখিছেনে ইমান একদম হাউচফুল হৈ আছে আৰু প্ৰথমতে ইমান মানুহ নাছিলে, কিন্তু সিহঁতে নাচাৰ লগে লগে একদম ফুল হৈ গ'লে। এয়া আকৌ খুচিহঁতৰ গানটোৰ মাজতে য়োগা আছিলে, এয়াই অকণমান মাইনাজনীয়ে য়োগা কৰি ল'লে। তাৰপিছতে এতিয়া 7 ভনীটো নাচিব। নাচি হোৱাৰ পিছতে খুচিহঁতে আহি ফটো উঠি ল'লে, কাৰণ সিহঁতে ফটো উঠা নাছিলে আৰু সেইবাবে ফটো উঠি ল'লে।
তাৰপাছতে দেৱজিৎ ছাৰকো এয়া মঞ্চত উঠোৱা হ'ল আৰু তাৰপাছতে আমাক খুচিহঁতক আকৌ এয়া মিডিয়াৰ মানুহে কি এনেকুৱা পালে নাচি কি কথা সেইবোৰ সুধিবৰ বাবে আহিছে। এইটো পিছে হৈছে BM নিউজ, কিন্তু কোৱাৰ মতে এইটো হৈছে নগাঁও টক্স। আপোনালোকে বাৰু এই বাতৰি চেনেলটো চাই নে নাচায় সেইটো জনাব দেই। তাৰপিছত আহি আমি ফুচকা খালোঁ আৰু ম'ম' ল'লোঁ আৰু তাৰপিছত ঘৰলৈ বুলি বাট ল'লোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই।